হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এয়া আকাশখন দেখিছেনে? দেখিবলৈ যে কেনেকুৱা ধুনীয়া লগা হৈছে। আৰু লগতে এয়া পাহাৰৰ সেউজীয়া বননিবোৰ আৰু আকাশৰ নীলা ৰংটোৱে সকলোকে মুগ্ধ কৰি ৰাখে। পৃথিৱীত এনেকুৱা মনোমোহা দৃশ্য উপভোগ কৰি চাগে ভাল নোপোৱা মানুহ বিচাৰিলেও নোলাব। সেইদিনাখন সঁচাকৈ মোৰ মনটো বিৰাট ভাল লাগিছিল। বাৰু যি কি নহওক, এয়া ভিডিঅ'টোৰ কথা কওঁ। এই যে ভিডিঅ'টো চাই আছে আপোনালোকে, এই ভিডিঅ'টো যোৱা জুন মাহৰ 29 তাৰিখৰ ভিডিঅ'। আজি এমাহৰ বেছি হৈ গ'ল ৰেকৰ্ড কৰি থোৱা, কিন্তু এডিট কৰি আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ। আজি এমাহে পৰিস্থিতি এনেকুৱা বেয়া আছিলে, সেইকাৰণে ভিডিঅ' বনোৱাৰ সময়ো নাছিল আৰু মনো নাছিল। আজি যিহেতুকে অকণমান সময় পাইছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এয়া সেইদিনাখন আমি চিপাঝাৰলৈ যাব ওলাইছিলোঁ। মানে চিপাঝাৰত এওঁ এজন কলিগ থাকে আৰু তেওঁৰ ল'ৰাটোৰ অন্নপ্ৰাশন আছিলে, সেইকাৰণে আমি গোটেইকেইটা যাবলৈ ওলাইছোঁ। আৰু জিও যেতিয়া গম পাইছে চিপাঝাৰ যাম বুলি, তাৰ তত নাইকিয়া। কি কৈ আছে শুনকচোন দেই। চিপাঝাৰত যাবা? কোন আছে তোমাৰ চিপাঝাৰত? বুবু আছে আৰু ধন মামা আছে, জুন মামা আছে, প্ৰাণজিত মামা আছে, আৰু কোন কোন আছে সি পাহৰিছে আৰু এতিয়া মনত পেলাই আছে। আকৌ অলপ পিছত মনত পৰিলে ক'ব কাৰোবাৰ কথা। আৰু এই যে গোটেইবোৰ মানুহ চিপাঝাৰত থাকে, সি সেইটোও জানে। আৰু এয়া দেখিছেনে তাৰ এক্সাইটমেণ্ট চিপাঝাৰ বুলি কোৱাৰ কাৰণে একদম পেণ্ট পিন্ধিবলৈ শুই গৈছে নিজে। সি যে ভাল পায় নহয়, একদম ক'ব নোৱাৰা হৈ যায় আৰু গাত ততে নাথাকে কি কৰিব কি নকৰিব। মই পাপা মামা চব যাম আমি। বাই বাই। ৰেডি হৈ ওলাইছোঁ আৰু দেৰি হ'ল। এই ল'ৰা ছোৱালী থাকিলেতো জানেই আৰু এইটোৰ পিছত সেইটো কাম ওলায়ে থাকে। এয়া ওলাই মেলি ৰেডি। এতিয়া কেনেকুৱা লাগিছে বাৰু মোক দেখিবলৈ? ভাল লাগিছেনে বাৰু? এইটো কালাৰ মানে মই বেবী পিংক কালাৰৰ কাপোৰ মই পিন্ধা নাছিলোঁ, মানে চাদৰ মেখেলা স্পেচিয়েলি। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। সোনকালে ওলাবলৈ সোনকালেই ওলাইছোঁ ন, হৈ গ'ল বাছ। বাকী তুমি ৰেডি? কেনেকুৱা লাগিছে কওকচোন? এইটো মজা, ভাল লাগিছে? বঢ়িয়া লাগিছে। কালাৰটোতে মেচ কৰিছে? কৰিছে পুৰা পাৰফেক্ট। ঠিক আছে, হৈ গ'ল। মোৰ চুলিখিনি ঠিক কৰিলে হ'ল আৰু। এয়া মই ৰেডি হ'লোঁ। এতিয়া জিউৰ চুলিখিনি বান্ধি দিওঁ। তাৰমানে চুলিখিনি অকণমান দীঘল হৈছে, কাটিব লাগে, কাটিম বাৰু। এয়া নাবান্ধিলে বেয়া লাগে, সেই গতিকে বান্ধি দিছোঁ। আৰু আজি দেখিছেনে কি ধুনীয়াকৈ চুলি বান্ধিব দিছে। অইন দিনা এনেকৈ নিদিয়ে বান্ধিবলৈ, বৰ দিগদাৰ কৰে আৰু কিবা কিবি কৈ আছে। আজি তাক চিপাঝাৰ নিম বুলি ক'লোঁ যে, সেই গতিকে যি কৰিবলৈ কয় খুব ধুনীয়াকৈ কৰিবলৈ দিব। দেখিছেনে? এয়া ফাইনেলি ওলাই মেলি ৰেডি। এতিয়া যাবলৈ ওলাইছোঁ। 10টা মানতে যাম বুলি ভাবিছিলোঁ। এয়া ওলাওঁতে প্ৰায় 11:30 মানে বাজিলে। এইফালে জিও মোৰ বেগ আনি ৰেডি। এয়া জিও আৰু পাপাক গ'ল আগে আৰু মই ঘৰৰ খিৰিকীবোৰ, পাকঘৰত আকৌ চিলিণ্ডাৰ আৰু বাকী ৰুমবোৰত ক'ৰবাত ফেন লাইট চলি আছে নেকি, এইবোৰ চাই মেলি বন্ধ কৰি দৰ্জা তলা মাৰি আহি গাড়ীত বহালৈকে প্ৰায় 12টা বাজুৱেই হ'ল। আমাৰ মাইকী মানুহবোৰৰ ক'ৰবাত যাবলৈ ওলালে চিলিণ্ডাৰটোকে যে কিমানবাৰ চোৱা যায় নহয়, ক'ৰবাত অনে থাকিল নেকি, ক'ৰবাত লাইটে অন থাকিল নেকি। বাৰু যি কি নহওক, আমি যাবলৈ ওলালোঁ। আমি চোনচালি পালোঁ আৰু এই ৰাস্তাটোৰে যে কিমানবাৰ অহা যোৱা কৰা হয়, তথাপি কিন্তু আমনি নালাগে। আৰু যেতিয়া আহোঁ তেতিয়াই মনটো কিবা ভালহে লাগে। যেতিয়া পানীৰে ভৰা এই ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যায়, তেতিয়া কিবা এটা অট'মেটিক মনটো ভাল লাগি যায়। এইফালে আকৌ জিউক দেখিছেনে? মোৰ লগত হেনো নবহে, পাপাকৰ লগতে বহিব, গাড়ী চলাব। আৰু আহি আমি আমাৰ মঞ্জিল পাই গ'লোঁ আৰু
মাজত ভিডিঅ' কৰা নহ'ল বাৰু। এয়া গাড়ীৰ পৰা নামি ল'লোঁ আৰু অকণমান কাপোৰযোৰ ঠিক কৰি ল'লোঁ। এইফালে জীৱে আমাৰ একদম তাৰ ফেভৰেট দাদা লগ পাই গ'ল আৰু আমি অহালৈকে এইফালে অন্নপ্ৰসন্নৰ এয়া নিয়ম আৰম্ভ হৈয়ে গৈছিলে। আৰু দেখিছেনে কেঁচুৱাটো ইমান কান্দিছে আৰু সেইদিনাখন বহুত গৰমো আছিলে অৱশ্যে। তাৰ কান্দা শুনি আমাৰ জীও কান্দো কান্দো অৱস্থা হৈছে একদম। এইফালে সেইকাৰণে সি তাৰ দাদাকৰ একদম কোচত উঠি আছে। ধৃতিমান দাদা, সিয়াৰ একদম ফেভৰেট দাদা হয় আৰু মই যে আছোঁ সি কোনো গুৰুত্বই দিয়া নাই মোক। একদম আহাৰ পৰা তাৰ লগতে খেলি আছে আৰু তাৰ কোচৰ পৰা নানামেও, মোৰ ওচৰত নাহেও। অন্নপ্ৰসন্নত যে কিবা এয়া নিয়ম কৰে, কেঁচুৱাটোক যে কিবা বস্তু চুবলৈ দিয়ে, পইচা, মাটি, কলম, কিতাপ এইবোৰ যে চুবলৈ দিয়ে, সি একোৱেই নুচুৱে, তাক একোৱেই নালাগে। তাৰপিছত কান্দি 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 প্ৰথমতে সি তামোল পাণ চুলে, তাৰপিছত কলম আৰু কিতাপ চুলে আৰু তাক একো নালাগে। খঙতে পইচা চইচা চব দলিয়াই দিছে। তাৰ ইমান মানে খং উঠিছে আৰু অৱশ্যে গৰমৰ কাৰণে এনেকুৱা কৰিছে। তাক মুখত ভাত দিয়াৰ নিয়মখিনিৰ ভিডিঅ' কৰিব নহ'ল, কাৰণ কেমেৰা লৈ লৈ এনেদৰে ঘূৰি ফুৰিব ভাল নালাগে। যিহেতুকে মই নতুন ভিডিঅ' বনাবলৈ লৈছোঁ, অকণমান লাজো লাগে। শেষত ভাত পানী খাই সকলোকে মাত লগাই তাৰ পৰা গৈছিলোঁ আমাৰ মাহঁতৰ ঘৰলৈ। তাত অকণমান জীওক টোপনি নিয়ালোঁ আৰু তাত চাহ পানী খাই আকৌ পেহীহঁতৰ ঘৰলৈ বুলি ওলাইছিলোঁ। পেহীহঁতৰ ঘৰত ৰাতি ভাত পানী খাই ঘৰ আহি পোৱালৈকে বহুত দেৰিয়ে হৈ গৈছিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ নতুন এটি ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।